অৱশেষত সপোন সবদিত কেন্দ্ৰই ঘোষণা কৰিলে বগীবিল দলঙৰ মুকলিৰ দিন বৰদিনৰ দিনাই বৰলুইতৰ বুকুৰে ইপাৰ সিপাৰ চুব বগীবিল সেতুৱে 21 বছৰীয়া অপেক্ষাৰ অন্ত পেলাই অহা 25 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব আশাৰ সেতু 6 বছৰীয়া অসম আন্দোলনৰ ফচল অসম চুক্তিৰ অন্যতম দাবী বগীবিল দলং মুকলি কৰিবলৈ অৱশেষত সাজু হৈছে কেন্দ্ৰ 2002 চনত দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সুশাসন দিৱস হিচাপে মানি অহা প্ৰয়াত বাজপেয়ীৰ জন্মদিনৰ দিনাই মুকলি কৰা হ'ব বহু প্ৰত্যাশিত এই দলংখন কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সূত্ৰই এই তথ্য সদৰি কৰাৰ পিছতেই উৎসাহিত হৈ পৰিছে ৰাজ্যৰ জনগণ এইটো ৰাজ্যৰ কাৰণে বহুত ভাল খবৰ এইটো বিজেপি চৰকাৰে কিন্তু ভাল কাম কৰিলে উত্তৰ পূৰ্বৰ যোনটো যাতায়াতৰ ব্যৱস্থা যথেষ্টখিনি সকাহ দিব খুবেই আনন্দিত হৈছো ইফালে দলং মুকলিৰ দিন ঘোষণা হোৱাৰ লগে লগে সমালোচনাত মুখৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ নিৰ্বাচনী বিধি বলবৎ হৈ থকাৰ সময়ত কিদৰে দলং মুকলিৰ দিন ঘোষণা কৰিব পাৰে তাকে লৈ প্ৰশ্ন তুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই উজনি অসমত ভোট গ্ৰহণ হৈ আছে ধেমাজি জিলাত ভোট গ্ৰহণ হৈ আছে আৰু এনে অৱস্থাত যে বগীবিল দলং 25 ডিচেম্বৰৰ দিনা উদ্বোধন কৰিম বুলি আজি বিজেপিয়ে প্ৰধানমন্ত্ৰীয়ে স্বয়ং এইটো ঘোষণা কৰি বগীবিল দলঙৰ প্ৰলোভন তেওঁলোকে দিবলৈ গৈছে এইটো চূড়ান্তভাৱে অগণতান্ত্ৰিক আৰু ই নিৰ্বাচনী বিধি ভংগ কৰিছে বগীবিল এছিয়াৰ দ্বিতীয়খন বৃহৎ 3 লেনৰ স্থলপথ আৰু 2টা ট্ৰেকৰ ৰেলপথযুক্ত দলং বগীবিল ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল ৰেল আৰু স্থলপথ সামৰি নদীৰ বুকুত নিৰ্মাণ হোৱা সেতু বগীবিল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিব্ৰুগড়ৰ পৰা ধেমাজি হৈ অৰুণাচলৰ পাছিঘাটক সংযোগ কৰা এই দলংখনৰ দৈৰ্ঘ্য 4.98 কিলোমিটাৰ নিৰ্মাণ আৰম্ভ হোৱাৰ সুদীৰ্ঘ 17 বছৰ পিছত যোৱা 22 অক্টোবৰত বগীবিল দলঙৰ ওপৰেৰে চলিছিল প্ৰথমখন পূৰ্ণাংগ ৰেল ডিব্ৰুগড়ৰ ঢলগাঁও ৰেল ষ্টেচনৰ পৰা ধেমাজি জিলাৰ টঙানী ৰেল ষ্টেচনলৈকে সুকলমে যাত্ৰা সমাপন কৰিছিল এই ৰেলখনে এই দলঙেৰে যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ কাষতেই পাব লখিমপুৰ ধেমাজি জিলাপথাৰৰ লগতে আন বিভিন্ন দুৰ্গম অঞ্চলৰ জনসাধাৰণে ইয়াৰ লগে লগে শৈক্ষিক দিশতো আহিব আমূল পৰিৱৰ্তন উজনি অসমৰ লগতে অৰুণাচলেও পাব উন্নয়নৰ সোৱাদ ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট